নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। এয়া বৰা চাউল লৈছোঁ, যিহেতু বিহুৰ বতৰ। সকলো ৰাইজ চাগে বিহুৰ বতৰ একদম বিহুৰ আয়োজনত ব্যস্ত হৈ আছে। এয়া বৰা চাউল, আজি বৰা চাউলৰ তিলপিঠা, তেলপিঠা সকলোবোৰ বনাম। কেনেকৈ বনাওঁ চাই থাকিব ভিডিঅ'টো শেষৰলৈকে। দুটা বিট মই সৰু সৰুকৈ কাটি লৈছোঁ, টুকুৰা টুকুৰকৈ মিক্সি দি দিম আৰু মিক্সিত দি এইখিনিৰ পৰা মই কালাৰ দিম বৰা চাউলৰ পিঠাত। আমাৰ সকলোৱে পৰিচিত তিলপিঠাটো আজি অলপ বেলেগ ধৰণে বনাম, কালাৰ দিম। সেইকাৰণে দুটা বিট লৈছোঁ আৰু এইখিনি মই মিক্সিতে গ্ৰাইণ্ড কৰি লওঁ। এয়া মই বিটৰ ৰসখিনি উলিয়াই ল'লোঁ আৰু চাকনিৰ সহায়ত এনেকৈ মই ৰসখিনি উলিয়াই ল'লোঁ। এতিয়া এইখিনি মই ধুই থোৱা বৰা চাউলখিনিৰ ওপৰত দি দিছোঁ। চাউলখিনি ভালদৰে ভিজাকৈ পানী ব্যৱহাৰ কৰি এতিয়া হৈ গ'ল। মই এনেকৈ পানী দি ৰাখি দিম। বহুত বেছি পানী নাই দিয়া, অকণমান যাতে চাউলখিনি ভালকৈ তিতিব পাৰে, ভিজিব পাৰে, সেনেকৈ তিয়াই ৰাখিম। কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত বেছি সোৱাদ। এতিয়া মই এইখিনি অলপ দেৰি ৰাখি দিম, 4-5 ঘণ্টা। চাউলখিনি তিয়াই ৰাখোঁতে বাকীখিনি ৰেডি কৰি লৈছোঁ। এয়া তিল লৈছোঁ, তিলখিনি মই ধুই মেলি শুকুৱাই থৈছিলোঁ। এতিয়া মই এইখিনি ভাজি ল'ম। তিলখিনি বহুত বেছি দেৰি ভাজিব নালাগে, অলপ দেৰি ভাজিলে যেতিয়া তিলখিনি ফুটিব আৰু আপোনালোকে হাতেৰে এনেকৈ চাব পাৰে যে হাতেৰে মোহাৰি চালে যদি অকণমান মোহাৰ খাই যায়, তেনেহ'লে আপোনালোকৰ তিলখিনি হৈ গৈছে, মচমচীয়া হ'লেই হৈ যায়। আৰু এনেকৈ মই এইখিনি কাঢ়ি ল'ম। কেৰাহীখন পাতি লৈছোঁ, এতিয়া নাৰিকল ভাজিম। এয়া নাৰিকল আৰু চেনি মই মিক্সিত নাৰিকল পিঠা বনাবলৈ হ'লে সদায় এনেকৈ নাৰিকলখিনি খুব ধুনীয়াকৈ বহুত টাইম ভাজিব লাগে। প্ৰথমতে ভাজি ভাজি লাডু হ'ব, তাৰপাছত আকৌ লাডুটো নিজে ভাং খোৱালৈকে, নিজে এৰি যোৱালৈকে, এনেকৈ কুৰকুৰীয়া হোৱালৈকে যদি আপোনালোকে ভাজে, তেনেহ'লে নাৰিকলৰ পিঠা বহুত দিন যাব। 15 দিন, 10 দিন, 15 দিনলৈ ভাল হৈ থাকে। মই বনালে পিঠা একদম বহুত দিনলৈ ধুনীয়া হৈ থাকে। সেইকাৰণে মোক মানুহে সোধে আৰু আপোনালোক সকলোলৈ আজি এনেকৈ বনাই দেখাইছোঁ। মোৰ ভিতৰুৱা টিপছটো আপোনালোকক দি দিছোঁ, দেখিছে। এতিয়া আমাৰ নাৰিকল ভজা হৈ গ'ল। আৰু নাৰিকল ভাজোঁতে সদায় গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থ'ব লাগে, নহ'লে সোনকালে জ্বলি। এয়া চাউলখিনি টুকিবলৈ লৈছোঁ, ইমান ধুনীয়া এটা কালাৰ হৈ আছে চাওকচোন। চাউলৰ কালাৰটো আহিলে চাউলটো এনেকৈ চাব লাগে, যদি এনেকৈ ভাগি যায় তেনেহ'লে হৈ গ'ল। এতিয়া এইখিনি মই টুকি ল'ম। টুকিবলৈ মই এনেকুৱা ফুটা ফুটা লগা এটা খৰাহী ব্যৱহাৰ কৰিছোঁ। ভাজি লোৱা তিলখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এইফালে মই নাৰিকলখিনি দুটা ভাগত ভাগ কৰি ল'ম। আধা তিলৰ পিঠা বনাম, তিল, নাৰিকল, চেনি, আৰু আধা নাৰিকলৰ পিঠা, সেইকাৰণে দুভাগ কৰি লৈছোঁ। চাউলখিনি পানীৰ পৰা টুকা হৈ গ'ল আৰু কালাৰ দেখিছেনে। এয়া মই এনেকুৱা ফুটা খৰাহীটোত অকণমান এনেকৈ দিছোঁ, তেতিয়া ইয়াৰ পৰা পানীটো সোনকালে তললৈ পৰি যাব। সোনকালে চাউলখিনি অকণমান পানীটো গ'লে মই মিক্সিত খুন্দি দিম। আৰু বহুতে কয় যে মিক্সিত পিঠা খুন্দি তিলপিঠা বনালে মানে তিলপিঠা নুঠে বুলি কয়, কিন্তু তেনে নহয়। মিক্সিত বনালেও তিলপিঠা হয়। আৰু আপোনালোকে চাই থাকিব মিক্সিত খুন্দি কেনেকৈ মই তিলপিঠা বনাওঁ। মিক্সিত তিলপিঠা খুন্দিবলৈ হ'লে চাউলটো ইমানটো জোখতে ৰাখিব লাগে, একেবাৰে পানী জৰ্জৰীয়া হ'বলৈ দিব নালাগে। অকণমান পানী ভাৱটো থাকোঁতে দিব লাগে, আৰু তেতিয়া দিলে তিলপিঠা উঠিবই। একেবাৰে যদি জৰ্জৰীয়া কৰি দিয়ে তেতিয়া হয়তো নুঠিব পাৰে। আমি যেনেকৈ ঢেঁকীত বা খুন্দনাত খুন্দিবলৈ একেবাৰে জৰ্জৰীয়া কৰি লওঁ, তেনেকুৱা কৰিব নালাগে। অকণমান সেমেকা ভাৱটো ৰাখিব লাগে তেনেকৈ। আৰু 5-ৰ পৰা 6 ঘণ্টা যদি ভালদৰে পানী খাবলৈ দিয়া হয় চাউলখিনিক, তেতিয়াহ'লে বহুত বেছি কষ্ট নহয়, একেবাৰে দেখিছেনে সহজতে হৈ যায়। সেইখিনি এয়া মোৰ পিঠাগুড়ি কৰা হৈ গ'ল। আৰু এতিয়া পিঠাখিনি মই চেক কৰি চাম, এনেকৈ হাতেৰে টিপি চাম দুটা আঙুলিয়ে। যদি আঠা নিচিনা হয়, লাগি ধৰে, তেনেহ'লে পিঠাখিনি উঠিব। এইটো আপোনালোকেও কৰি চাব। সেয়া দেখিছেনে, এনেকৈ কৰি চালে পিঠা উঠিবই, যিহেতু সেমেকা ভাৱটো আছে। মই অকণমান পানী থাকোঁতেই দিছোঁ। এতিয়া মই পিঠা বনাবলৈ লৈছোঁ আৰু এখন চাকনিৰ সহায়ত বনাম। চাকনিখনত প্ৰথমতে মই পিঠাগুড়িখিনি দি লৈছোঁ আৰু কালাৰটো চাওকচোন কি ধুনীয়া। মই জুইতে বনাইছোঁ, এখন টাৱা গৰম কৰি ৰাখিছোঁ আৰু খুব বেছি পাতলকৈ দিব, তেতিয়া আপোনালোকৰ নিজৰ ইচ্ছা। মই কিন্তু পাতলকৈ দিলে ভাল পাওঁ আৰু পিঠাটো খুব ধুনীয়া হয়। আৰু মই দেখিছেনে চেনি আৰু তিলৰ মিশ্ৰণটো খুব ধুনীয়াকৈ মেলি দিছোঁ। আপোনালোকেও এনেদৰে মেলি দিব। বহুতে আকৌ এনেকৈ পিঠাটো মাজতে দি দিয়ে ষ্টাফিংখিনি, কিন্তু তেতিয়া খাবলৈ অকণমান ভাল নালাগে। এনেকৈ মেলি বনাই চাবচোন, খুব বেছি ভাল হয় পিঠাটো। আৰু একেবাৰে সহজতে হাতেৰে মেৰিয়াই দিলে হৈ যায়। আৰু মই এনেকৈ যিবিলাক কাষত আছে সৰু সৰু পিঠা থাকি বাকী ৰৈ গৈছে, সেইখিনি কিন্তু মই পেলাই নিদিওঁ। এখন কাপোৰৰ সহায়ত ধুনীয়াকৈ গোটেইবোৰ মই গোটাই থ'ম আৰু সেইখিনি মই তেল পিঠাত ব্যৱহাৰ কৰিম। প্ৰথমটো পিঠা হৈ গ'ল, আৰু এটা বনাই দেখাম। এতিয়া মই আপোনালোকক বনাই দেখাম এটা নাৰিকলৰ পিঠা। প্ৰথমটো বনাইছিলোঁ তিল আৰু নাৰিকল দি, এয়া নাৰিকল আৰু চেনি, অকল নাৰিকল পিঠা।
এয়াই হৈছে তিলপিঠা বনোৱাৰ একেবাৰে সহজ পদ্ধতি। চাকনিৰ সহায়ত একেবাৰে সাধাৰণতে একেবাৰে সহজতে বনাব পাৰি আৰু নতুন শিকাৰুসকলে বহুত বেছি ভাল পাব এনেকৈ বনাই। আপোনালোকে যদি এনেকৈ বনোৱা নাছিলে তেনেহ'লে বনাই চাব। আৰু মোক যিসকলে সদায় সুধি থাকে মই কেনেদৰে পিঠা বনাওঁ, আজি দেখিব আপোনালোকে মই কেনেদৰে পিঠা বনাওঁ। চাই থাকিব একেবাৰে শেষলৈ। তিলপিঠা বনাই হৈ গ'ল। এতিয়া বনাবলৈ লৈছোঁ মালপোৱা। আৰু মালপোৱা বনাবৰ কাৰণে এয়া লৈছোঁ মই আধা কেজি চাউলৰ পিঠাগুড়ি, ভাত খোৱা চাউলৰ পিঠাগুড়ি আৰু একাপ সৰু কাপ এটাই একাপ মই আটা লৈছোঁ। আৰু আটাটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আটা ব্যৱহাৰ কৰিলে পিঠাটো কোমল হয়। আৰু অকণমান নিমখ দি দিছোঁ যাতে টেষ্টটো বেলেঞ্চ হয়। দিছোঁ মই কমলাৰ বাকলিৰ ওপৰৰ অংশ। মই সেই ভিডিঅ'টো আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মোৰ ওচৰত এতিয়া কেমেৰাটো ধৰি দিবলৈ মানুহ নাছিলে, সেইকাৰণে মই এনেকৈ মুখেৰে কৈ দিছোঁ। আপোনালোকে নেমুৰ বাকলিৰ ওপৰৰ অংশ, নেমুটো ভালকৈ ধুই পিনি নেমু বাকলিৰ ওপৰৰ অংশও দিব পাৰে। আৰু এতিয়া দি দিছোঁ অকণমান বাদামৰ গুড়া। বাদামৰ গুড়াটো অপশ্যনেল হয়, মোৰ ওচৰত আছিলে কাৰণে মই দি দিছোঁ। আপোনালোকে একো নিদিয়াকৈও বনাব পাৰে। আৰু মই ইয়াত কোনো ধৰণৰ বেকিং চ'ডা দিয়া নাই বা বেকিং পাউডাৰ ব্যৱহাৰ কৰা নাই। এয়া এটা ডাঙৰ কাপত মই একাপ গুড় পানী লৈছোঁ। গুড় অলপমান মই ইয়াতে তিয়াই ৰাখিছিলোঁ কাটি পিনি। গুড়ডোখৰ অকণমান লিকটীয়া আছিলে, সেইকাৰণে মই এনেকৈ তিয়াই ৰাখিছিলোঁ। আৰু আপোনালোকে মিহি মিহিকৈ কাটিও ব্যৱহাৰ কৰিব পাৰে। মই এক্সট্ৰাকৈ পানী ব্যৱহাৰ নকৰোঁ, গুড়ৰ পানীখিনিয়ে ব্যৱহাৰ কৰিম। গুড়ৰ পানীৰ সলনি আপোনালোকে গাখীৰো ব্যৱহাৰ কৰিব পাৰে। আৰু একেবাৰতে গোটেইখিনি ঢালি নিদিব, লাহে লাহেকৈ কম কমকৈ ঢালিব। আৰু আধা কেজি চাউলৰ পিঠাগুড়িত আপোনালোকে ডাঙৰ কাপেৰে একাপ গুড় পানী ৰাখিব পাৰে। আৰু গুড়ৰ পৰিমাণটো হৈছে 1.5 কাপমান। আপোনালোকে কিমান বেছি মিঠা খাব বিচাৰে বা কিমানটো জোখত খাব বিচাৰে সেইটো নিজৰ কথা। গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে। মই গুড় দিলে ভাল পাওঁ, কালাৰটোও ধুনীয়া হয়। মালপোৱা বনাবৰ কাৰণে মিশ্ৰণটো এনেধৰণৰ হ'ব লাগে। বৰ বেছি ডাঠো হ'ব নালাগে, বৰ বেছি পাতলো হ'ব নালাগে। আমি কেক যেনেকৈ বনাওঁ তেনেকুৱা অকণমান পাতলীয়া হ'ব লাগে, যাতে ওপৰৰ পৰা দি দিলে তললৈ সৰি পৰে, দেখিছেনে? এনেকৈ মই অলপ দেৰি থৈ দিম, প্ৰায় 5-6 ঘণ্টা থৈ দিম। বহুতেই ৰাতিটো থৈ দিয়ে আৰু ৰাতিটো থৈ দিলে বেছি ভাল হয়। প্ৰায় 6 ঘণ্টাৰ পাছত চাওকচোন, এতিয়া এনেকৈ ধুনীয়াকৈ এটা ওপৰত লেয়াৰ বহি গৈছে। আৰু 6 ঘণ্টাৰ পাছত এতিয়া 6 ঘণ্টাৰ পাৰ হৈ গ'ল, 6.5 ঘণ্টামান হ'ল। আৰু দেখিছেনে একেবাৰে আৰু বেছি লেৰলেৰীয়া হৈ গ'ল, মানে আৰু অকণমান পাতলীয়া হৈ গ'ল। আৰু এতিয়া এইখিনি মই বনাম। কেনেকৈ বনাওঁ আহকচোন চাওঁ। এটা সৰু বাচনত অকণমান তেল লগাই লৈছোঁ। আৰু আপোনালোকে ৰিফাইন তেলৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। মই অকণমান ৰিফাইন অইল সানি লৈছোঁ। এতিয়া মই মালপোৱা বনাবলৈ থোৱা মিশ্ৰণটোৰ পৰা আধা মই ইয়াত দি দিম, কেকৰ নিচিনা বনাম। আৰু মালপোৱা বনাবলৈ থোৱা মিশ্ৰণখিনি অকণমান ইয়াতে দি দিছোঁ। আৰু এটা মই চাউলৰ কেক বনাম, পিঠাগুড়িৰ সৈতে আজি কেক বনাওঁ, চাই থাকক আপোনালোকে। এতিয়া এই বাউলটো এটা উতলাই থোৱা চচপেনৰ ওপৰত পানী উতলাই ৰাখিছোঁ। আৰু সেই পানীখিনিৰ ওপৰতে মই এইটো দি দিছোঁ, যাতে ভাপটো ওলাই আহিব নোৱাৰে, তাৰ কাৰণে এখন প্লেটেৰে ঢাকি দিছোঁ। আৰু তলত জুইটো অকণমান বেছিকৈ দিম। এতিয়া মই এখন কেৰাহী গৰম কৰি তাতে অকণমান মিঠাতেল দি দিছোঁ। আৰু মালপোৱা বনাবলৈ অকণমান তেলৰ পৰিমাণটো সৰহকৈ লাগে। তেলখিনি গৰম হোৱালৈকে মিশ্ৰণটো অকণমান মই ভালদৰে ফেটি লৈছোঁ। আৰু এতিয়া মই গোল এখন অকণমান ডাঙৰ চামুচৰ সহায়ত মালপোৱা বনাম। আৰু আপোনালোকে মালপোৱাটো কিমান ডাঙৰ কৰিব বিচাৰে সিমান ডাঙৰ চামুচ ব্যৱহাৰ কৰিব পাৰে। মোৰ কাৰণে এইখনেই যথেষ্ট, মই এইখনেই ভাল পাওঁ। আৰু যেতিয়া আমি মালপোৱা বনাওঁ তেতিয়াহ'লে আমি সদায় গেছৰ ফ্লেমটো ল' কৰি ৰাখিব লাগে। আৰু এতিয়া মই এখন হেতাৰ সহায়ত দেখিছেনে তেলখিনি মাজত লৈ দি দিছোঁ, তেতিয়া ধুনীয়াকৈ ফুলি আহে। আৰু গেছৰ ফ্লেমটো কমাই ৰাখিলে ভিতৰৰ অংশ ভালদৰে সিজিব, নহ'লে অকল ওপৰৰ অংশহে সিজিব, ভিতৰৰ অংশ ভালদৰে নিসিজিব। এতিয়া মই ভালদৰে এইটো লৰাই দিম। চাওকচোন আমাৰ মালপোৱা কিমান ধুনীয়া হৈছে। আৰু অকণমান দেৰি সিজিবলৈ দিম। মই গেছৰ ফ্লেমটো কমাই থৈছোঁ। ইফালে মই মালপোৱা বনাই আছোঁ আৰু আনফালে যে মই গেছত পাতি থৈছিলোঁ তাকে মই চেক কৰি চাইছোঁ। কেকটো আমাৰ প্ৰায় হৈ গ'ল, আধা ঘণ্টামানতে হৈ যায়। এতিয়া মই চুৰিৰ সহায়ত চালোঁ যে লাগি ধৰা নাই, হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আমাৰ চাউলৰ কেক ৰেডি হৈ গ'ল। কেক বুলিয়ে কৈছোঁ, চাউলৰ পৰা বনোৱা, সকলো বয়সৰ মানুহে খাব পাৰিব। চাওকচোন ইমান সুন্দৰ হৈছে। আগতে আমি বনাই খাইছোঁ।
আৰু বিহুৰ বতৰত যিসকলে বৰা চাউলৰ পিঠা খাব নিবিচাৰে তেওঁলোকে এনেকৈ বনাই খাই চাব পাৰিব। আৰু যদি খাব বিচাৰে বনাই খাব, খুব বেছি ভাল লাগে। পুনৰবাৰ কৈছোঁ, বহুত বেছি ভাল লাগে। ওচৰৰ পৰা অকণমান দেখায়ো দিছোঁ। এয়া মোৰ পিঠা বনাই হৈ গ'ল। বিহুৰ প্ৰস্তুতি এয়া মোৰ আজি বিটৰ ৰস দি কালাৰ দিয়া তিল পিঠা আৰু নাৰিকল পিঠা, লগতে মালপোৱাকেইটা চাওকচোন ধুনীয়াকৈ সজাই দিছোঁ। আৰু আছে, গোটেইখিনি আপোনালোকক দেখুওৱা হোৱা নাই। আৰু পিঠাকেইটা চাওক ওচৰৰ পৰা, খুব ধুনীয়া এটা কালাৰ আহিছে। আপোনালোকে মোবাইলত ধৰিব পৰা নাই, অৰিজিনেলি খুব ধুনীয়া কালাৰ, দেখিলে আচলতে খাওঁ খাওঁ লাগে। আৰু যদি আপোনালোকে এনেকৈ বনাই খোৱা নাই, এবাৰ খাই চাব, খুব বেছি ভাল লাগে। আৰু আপোনালোক সকলো চাগে এতিয়া ভোগালীৰ আয়োজনত ব্যস্ত হৈ আছে। আৰু ময়ো আজি আপোনালোকৰ মাজলৈ 3টা পিঠাৰ ৰেচিপি দিছোঁ। এয়া হৈছে বিটৰ ৰসেৰে কালাৰ দি বনোৱা তিল পিঠা আৰু নাৰিকলৰ পিঠা। বহুতে এই পিঠাবিধক হেঁচা পিঠা বুলিও কয়, যিহেতু হেঁচি বনায় সেইকাৰণে হেঁচা পিঠা বুলিও কয়। আমাৰ ফালে কিন্তু আমি তিলপিঠা বুলিয়ে কওঁ। তিল দিলেও নিদিলেও আমি তিলপিঠা বুলিয়ে কওঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকে নিজৰ জোখমতে বনাব পাৰিব। মই অকণমান ডাঙৰ হ'লে ভাল পাওঁ, ইমানটো চাইজৰ পিঠাৰে মই বনাওঁ। আমাৰ আজি ভোগালী প্ৰস্তুতি ইমানেই আছিলে। মই আপোনালোকৰ লগত 3টা পিঠাৰ ৰেচিপি আগবঢ়াইছোঁ। আপোনালোকে আশা কৰোঁ ভাল পাব বুলি। আৰু যদি আপোনালোকে বিটৰ ৰসেৰে ৰং কৰি খাব বিচাৰে তেনেহ'লে এবাৰ খাই চাব। সকলোৱে পিঠা বনাবলৈ জানেই নহয় জানো, কিন্তু মোক বহুকেইগৰাকী মানুহে সুধি আছিল যে আপুনি পিঠাবোৰ কেনেদৰে বনায় আৰু ইমান ধুনীয়াকৈ দীঘলীয়াকৈ কেনেকৈ বনাব পাৰি। আৰু আপোনালোকক সেইকাৰণেই আজি মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জনাব খুজিছোঁ যে মই এনেকৈ পিঠা বনাওঁ, একেবাৰে সহজতে। বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো, ইমানতে মই সামৰিম। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়া মোৰ সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আৰু পুনৰ এটি অন্য ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। পুনৰবাৰ আপোনালোক সকলোলৈকে ভোগালীৰ ওলগ যাচিছোঁ। আৰু পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'